BPF জিকিব যাব নোৱাৰে, কংগ্ৰেছ UDFৰ কোনো স্থান নাই, আমি জিকিম। কোকৰাঝাৰ বা দৰং ওদালগুৰি আনুষ্ঠানিক ঘোষণা হোৱা নাই, মোৰ ক'বৰ কাৰণে কৰ্তৃত্ব নাই, অধিকাৰ নাই। কিন্তু আজি ৰঞ্জিত দাস ডাঙৰীয়াই নিজৰ তৰফৰ পৰা যিটো বহল মনৰ পৰিচয় দি পেলাই ক'লে, তেওঁক ধন্যবাদ দিছোঁ। ভৱেশ কলিতাও কৈছে যে আমাক যদি দিয়ে আমি বিপুল ভোটত জিকি যাম আৰু BJPৰ ভোট পাই যাম আমি। আৰু যদি তেওঁলোকে দৰং আৰু ওদালগুৰিক খেলে তো আমাৰ UPPLৰ হাতত যিমানখিনি ভোট আছে, যেনেকৈ আমাৰ গোবিন্দ বসুমতাৰী এতিয়া EM হৈ আছে, আমাৰ দিলীপ বা দাওবাই চাহ তেনেকৈ 4-5জন MCLA আছে, তেওঁলোকৰ শক্তি যেনেকৈ আছে বা MLA হিচাপে গোবিন্দ বসুমতাৰী যিমান ভোট আমি UPPLৰ 100% ভোটটো ট্ৰেন্সফাৰ কৰাই পেলাই BJPৰ কেণ্ডিডেটটো তেওঁলোকে যদি দৰং ওদালগুৰি খেলে আমি জয়ী কৰি দিম। আৰু তেওঁ বিচাৰিছে যে শালবাৰী আৰু মথনগুৰি সমষ্টি আৰু মানা সমষ্টিটো BJP বিচাৰিব, এই ক্ষেত্ৰত আপুনি কি ক'ব? এইটোতো বহুত দূৰ, মানে আজি এইটো আলোচনা নকৰোঁ, আনুষ্ঠানিকভাৱে কোনো ঘোষণা হোৱা নাই। ৰঞ্জিত দাস বহল মনৰ পৰিচয় দিছে আমাৰ কোকৰাঝাৰৰ আৰু এই বিষয়ত ক'বৰ কাৰণে দলৰ সভাপতিবিলাকে ক'ব পাৰে, ক'ব নোৱাৰোঁ। আৰু বিধানসভা বহুতখিনি এটা সময় আছে, বছৰ পৰা আছে, ইয়াৰ ওপৰত মই কথা নাপাতোঁ। আৰু এই লোকসভাত যে তেওঁলোকে আমাক দিম বুলি কৈছে, ৰঞ্জিত দাসে কৈছে, ভৱেশ কলিতাই কৈছে, ব্যক্তিগতভাৱে মই ধন্যবাদ দিছোঁ। আমাৰ ভাৰতীয় জনতা পাৰ্টি বাক্সা জিলা মহিলা মৰ্চাৰ আমি জিকি যাম, 12+ জিকি যাম। ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসমত বিপুল ভোটত আমি জিকি যাম। 14টা সমষ্টিৰ ভিতৰত আমি 12+ জিকি যাম, ইয়াৰ কোনো সন্দেহ নাই। আৰু BPF জিকিব যাব নোৱাৰে, কংগ্ৰেছ UDFৰ কোনো স্থান নাই, আমি জিকিম। কোকৰাঝাৰ বা দৰং ওদালগুৰি আনুষ্ঠানিক ঘোষণা হোৱা নাই, মোৰ ক'বৰ কাৰণে কৰ্তৃত্ব নাই, অধিকাৰ নাই। কিন্তু আজি ৰঞ্জিত দাস ডাঙৰীয়াই নিজৰ তৰফৰ পৰা যিটো বহল মনৰ পৰিচয় দি পেলাই ক'লে, তেওঁক ধন্যবাদ দিছোঁ। ভৱেশ কলিতাও কৈছে যে আমাক যদি দিয়ে আমি বিপুল ভোটত জিকি যাম আৰু BJPৰ ভোট পাই যাম আমি। আৰু যদি তেওঁলোকে দৰং আৰু ওদালগুৰিক খেলে তো আমাৰ UPPLৰ হাতত যিমানখিনি ভোট আছে, যেনেকৈ আমাৰ গোবিন্দ বসুমতাৰী এতিয়া EM হৈ আছে, আমাৰ দিলীপ বা দাওবাই চাহ তেনেকৈ 4-5জন MCLA আছে, তেওঁলোকৰ শক্তি যেনেকৈ আছে বা MLA হিচাপে গোবিন্দ বসুমতাৰী যিমান ভোট আমি UPPLৰ 100% ভোটটো ট্ৰেন্সফাৰ কৰাই পেলাই BJPৰ কেণ্ডিডেটটো তেওঁলোকে যদি দৰং ওদালগুৰি খেলে আমি জয়ী কৰি দিম। আপোনালোকে পাৰ্টীৰ কিবা তালিকা প্ৰস্তুত কৰিছে নেকি UPPLৰ? এতিয়া নকৰোঁ আমি, যেতিয়া মানে এতিয়া প্ৰাৰম্ভিক পৰ্যায়ত গ্ৰাউণ্ড ৱাৰ্কবিলাক চলি আছে, কিন্তু যিদিনা আনুষ্ঠানিকভাৱে ইলেকশ্যন ঘোষণা হ'ব সেইদিনা কৰিব।